মানসিক শান্তি বা ইংৰাজীত পিচ অফ মাইণ্ড আচলতে কি? খং, ৰাগ, ঘৃণা, ঈৰ্ষা আদি নেতিবাচক আৱেগ নথকা আৰু এক শান্ত সমাহিত সন্তুষ্টিপূৰ্ণ অনুভৱে মনটো পৰিপূৰ্ণ কৰি ৰখাটোকে আমি মানসিক শান্তি বা মনৰ শান্তি বুলি কওঁ। মনৰ শান্তি আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা অনুভৱ কৰি পাইছোঁ, কিন্তু প্ৰায়ভাগতে ই ক্ষণস্থায়ী। কিছু সময় বা কিছুদিনৰ ভিতৰতে ই নাইকিয়া হৈ পৰে। আমাৰ মনৰ মাজত অহৰহ কিবা নহয় কিবা চিন্তা চলি থাকে। গৱেষণাৰ দ্বাৰা ই প্ৰমাণিত হৈছে যে প্ৰতিদিনে আমাৰ মনৰ মাজেৰে প্ৰায় 60,000-ৰ পৰা 80,000 চিন্তা পাৰ হৈ যায়। এই চিন্তাবোৰৰ প্ৰায়বোৰেই আমাৰ মনৰ মাজত কিবা নহয় কিবা আৱেগৰ সৃষ্টি কৰে। টকা পইচাৰ চিন্তা মনলৈ আহিলে হয়তো মনটো উদ্বিগ্ন হৈ পৰে। হয়তো ঘৰৰ পোহনীয়া কুকুৰটোৰ কথা মনত পৰিলে মনটো ভাল লাগে। দেওবাৰে পৰিয়ালৰ সৈতে ক'ৰবালৈ ঘূৰিবলৈ যোৱাৰ কথা মনলৈ আহিলে হয়তো মনটো ভাল লাগে। কাৰোবাৰ লগত হোৱা বাক বিতণ্ডাৰ কথা মনত পৰিলে হয়তো মনটো বিৰক্ত হৈ পৰে ইত্যাদি। কিছুমান চিন্তাই হয়তো একো আৱেগৰ সৃষ্টি নকৰিবও পাৰে, কিন্তু প্ৰায়বোৰ চিন্তা, কল্পনা আৰু স্মৃতিয়ে একোটা আৱেগ কঢ়িয়াই আনে। দিনটোৰ 60,000 চিন্তাই আমাৰ মনলৈ শ শ আৱেগ কঢ়িয়াই আনে। সেয়েহে আমাৰ মনটো বিভিন্ন আৱেগৰ মাজেৰে অনবৰতে ঢৌ খেলি থাকে। এই আৱেগবোৰৰ মাজত ভাল আৱেগবোৰ আমি ধৰি ৰাখিব খোজোঁ, আনহাতে বেয়া আৱেগবোৰৰ পৰা আমি ৰেহাই পাব বিচাৰোঁ। আমি বিচাৰোঁ যে ভাল আৱেগবোৰ স্থায়ী হওক, মনটো অনবৰতে ভাল লাগি থাকক, কিন্তু বিচৰা ধৰণে মনটো সকলো সময়তে ভাল লাগি নাথাকে। এনে লাগে যেন আমাৰ নিজৰ মনটো আমাৰ নিজৰ নিয়ন্ত্ৰণত নাই। মনৰ শান্তি লাভ কৰিবলৈ হ'লে মনটো স্থিৰ কৰিব লাগিব। মনটো স্থিৰ কৰিবলৈ যোগাভ্যাস আৰু ধ্যান কৰক। আজিকালি গাঁৱে ভূঞে সকলোতে যোগ আৰু ধ্যান শিকোৱা মানুহৰ অভাৱ নাই। তেনেধৰণৰ য়োগা টিচাৰৰ পৰা শিকক। দৈনিক যোগ আৰু ধ্যান কৰক আৰু ইয়াৰ বাবে আছুতীয়াকৈ সময় উলিয়াই ৰাখক। যোগ আৰু ধ্যানে আপোনাৰ ব্যক্তিত্বত ধীৰ আৰু মনটো স্থিৰ কৰি তুলিব। কিন্তু একেদিনাই এয়া সম্ভৱ নহয়। কিছুদিন ধৰি যোগাভ্যাস কৰিলেহে ইয়াৰ প্ৰভাৱ আপুনি অনুভৱ কৰিব। সেয়েহে দিনটোৰ কিছু সময় আছুতীয়াকৈ ৰখাটো দৰকাৰ, যাতে দৈনিক যোগ চৰ্চাৰ জৰিয়তে ই আপোনাৰ অভ্যাসৰ অংগ হৈ পৰে। আজিকালি কিছুমান মোবাইল এপত ভিডিঅ'ৰ জৰিয়তেও যোগ শিকোৱা হয়। তাৰোপৰি ইউটিউবতো শিকিব পাৰি। কিন্তু আৰম্ভণিতে কোনো পেছাদাৰী যোগা টিচাৰৰ পৰা শিকাটো ভাল বুলি ভাবোঁ। ঘৰতে নিজে ইউটিউবৰ পৰা বা এপৰ জৰিয়তে শিকিলে কোনো দিন এলাহৰ বাবে বা অন্যান্য কাৰণবশতঃ চৰ্চা বন্ধ হ'ব পাৰে। কিন্তু য়োগা টিচাৰৰ ওচৰত শিকিলে ইয়াৰ সম্ভাৱনা কম। সেয়ে আৰম্ভণিতে অন্ততঃ এমাহমানৰ বাবে পেছাদাৰী য়োগা টিচাৰৰ পৰা শিকাই ভাল বুলি ভাবোঁ। অৱশ্যে এবাৰ শিকি লোৱাৰ পিছত, অভ্যাস গঢ় লৈ উঠাৰ পিছত নিজে ঘৰতে ইউটিউব অথবা মোবাইল এপৰ জৰিয়তে চৰ্চা কৰিব পাৰি। মুঠৰ ওপৰত যোগাভ্যাস আৰু ধ্যান চৰ্চা মনটো শান্ত কৰি ৰখাৰ বাবে খুবেই ফলপ্ৰসূ উপায়। ধ্যান চৰ্চা কৰিলে আপুনি নিজেই গম পাব যে আপোনাৰ মনটো লাহে লাহে স্থিৰ হ'বলৈ ধৰিছে। আপোনাৰ চাৰিওফালে অনবৰতে ঘটি থকা সকলোবোৰ সৰু বৰ ঘটনাই আপোনাক আৱেগিকভাৱে আন্দোলিত নকৰে। সকলো চিন্তা আৰু ঘটনাকে আপুনি অকণ স্থিৰ মনেৰে বিশ্লেষণ কৰিব পৰা হৈছে। এনে হয় কাৰণ ধ্যান চৰ্চাই আপোনাৰ চিন্তা আৰু আৱেগৰ লগত আপোনাৰ অকণ ব্যৱধানৰ সৃষ্টি কৰিছে। আপোনাৰ চিন্তাবোৰে আপুনি মানুহজন নহয়। চিন্তাবোৰক নিজৰ সত্তাটোৰ অংশ বুলি অনুভৱ কৰাৰ ফলতহে আপুনি আৱেগিকভাৱে অস্বস্তিত পৰিছে। চিন্তাবোৰৰ লগত আৱেগিকভাৱে জড়িত নোহোৱাকৈ থাকিব পাৰিলে চিন্তাৰ চাকনৈয়াবোৰে আপোনাৰ মনটো অশান্ত কৰি নুতুলে। ধ্যান চৰ্চাই চিন্তাবোৰৰ পৰা অলপ দূৰত্ব বজাই ৰখাটো সহজ কৰি তোলে। মনৰ শান্তি বাহ্যিক কাৰকৰ ওপৰত যিমান নিৰ্ভৰশীল, তাতকৈ বেছি নিৰ্ভৰশীল আভ্যন্তৰীণ কাৰকৰ ওপৰত। মনৰ ভিতৰখনৰ ওপৰত মনোযোগ দিয়ক। এনে কি আৱেগ আছে যিয়ে আপোনাক অশান্ত কৰি তোলে? কিয় আহে এনে চিন্তাবোৰ আপোনাৰ মনলৈ? ইয়াৰ উৎস কি? নিজকে এনেবোৰ প্ৰশ্ন কৰক আৰু ইয়াৰ জৰিয়তে নিজকে জানিবলৈ চেষ্টা কৰক। এৰা ধৰাৰ মানসিকতা পোষণ কৰক। আমাৰ প্ৰায়বোৰ চিন্তা আৰু আৱেগেই একো গঠনমূলক ফলাফল কনষ্ট্ৰাক্টিভ আউটপুট নিদিয়ে। ধৰি লওক আপুনি কোনোবাৰ প্ৰতি ঈৰ্ষা পুহি ৰাখিছে। এই ঈৰ্ষাই আপোনাৰ একো উন্নতি সাধন নকৰে, কিন্তু আপোনাৰ মনৰ শান্তি নিশ্চয় নাইকিয়া কৰিব। ঠিক তেনেদৰে অতীতৰ কোনো ঘটনা মনত পৰিলে আপোনাৰ টিঙিচকৈ খং উঠে, কিন্তু সেই খঙে আপোনাৰ ক্ষতি কৰিব। আপোনাৰ এই খঙে অতীতৰ সেই ঘটনাক্ৰম সলনি কৰিব নোৱাৰে। ই অকল আপোনাৰ মনৰ শান্তি নাইকিয়া কৰিব পাৰে।
এনেধৰণৰ কথাবোৰ বুজি লৈ খং, ৰাগ, ঘৃণা, ঈৰ্ষা, বিমৰ্ষতা আদি নেতিবাচক আৱেগ মনলৈ আহিলেই অলপ এৰা ধৰাৰ মনোভাৱ পোষণ কৰি এনে আৱেগবোৰক বিদায় দিব লাগে। আৰম্ভণিতে এয়া খুবেই টান যেন লাগিব, কিন্তু বাৰে বাৰে অভ্যাস কৰি থাকিলে এসময়ত এনে আৱেগ আহিলেই মনটোৱে নিজেই ইয়াৰ পৰা এৰাই চলিব। মনত ৰাখিব, এনে আৱেগবোৰে আপোনাকেই ক্ষতি কৰিছে। মনৰ শান্তি এটা অন্তঃস্ৰোত অৰ্থাৎ আণ্ডাৰ কাৰেণ্ট। ঠাণ্ডা জেগাবোৰত বহুতো নদী, হ্ৰদ আদি বৰফেৰে ঢাক খাই পৰে। তেনে নদীবোৰত বৰফ ইমানেই ডাঠ হৈ পৰে যে তাৰ ওপৰত খোজ কাঢ়িব পাৰি। দেখাত গোটেই নদীটো বৰফ হৈ যোৱা যেন লাগিলেও কিন্তু কেইফুটমান বৰফৰ তলত পানী বৈ থাকে। এই তলে তলে বৈ থকা স্ৰোতটোৱে হৈছে অন্তঃস্ৰোত বা আণ্ডাৰ কাৰেণ্ট। আপোনাৰ মনৰ শান্তিও এক অন্তঃস্ৰোত। বাহিৰত বহুত কিবা কিবি হৈ থাকিব পাৰে, কিন্তু এই বাহ্যিক কাৰকবোৰৰ দ্বাৰা আপোনাৰ অন্তঃস্ৰোত ব্যাহত হ'বলৈ নিদিব। বৈষয়িক দিশৰ ওপৰত মনৰ শান্তি নিৰ্ভৰ হ'বলৈ নিদিব। শৰীৰৰ লগত মনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। নিয়মীয়াকৈ ব্যায়াম কৰক, নাইবা খেলা ধূলা কৰক। পৰিমিত আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক। মুঠৰ ওপৰত শৰীৰ ভালে থকাৰ ব্যৱস্থা কৰক। প্ৰকৃতিৰ লগত সময় কটোৱাটোৱেও মনক শান্ত আৰু সজীৱ কৰি তুলিব পাৰে। পাৰ্কত খোজ কাঢ়ক, নাইবা ঘৰতে পাতি লোৱা সৰু বাগিচাখনতে কিছু সময় অতিবাহিত কৰক। এনেবোৰ কামে মনটো শান্ত কৰি ৰাখিব। এনে কাৰ্যকলাপত সময় দিয়ক যিয়ে আপোনালৈ আনন্দ আৰু পূৰ্ণতা কঢ়িয়াই আনে। নিজৰ চখ যেনে গান গোৱা, ছবি অঁকা, কিতাপ পঢ়া ইত্যাদি কামবোৰত মনোনিৱেশ কৰক। জীৱনৰ ইতিবাচক দিশবোৰত মনোনিৱেশ কৰি কৃতজ্ঞতাৰ ভাৱ গঢ়ি তোলক। আপুনি যিবোৰ কথাৰ বাবে কৃতজ্ঞ অনুভৱ কৰে সেইবোৰ কথা নিয়মিতভাৱে মনত পেলাওক। ইয়াৰ দ্বাৰা আপোনাৰ মানসিকতা অধিক ইতিবাচক আৰু শান্তিপূৰ্ণ দিশলৈ স্থানান্তৰিত হ'ব। অৱশেষত এটা কথা কওঁ, যিটো আমি সকলোৱে ভালদৰে মনত ৰখা উচিত। ইতিমধ্যে কৈ অহা সকলোবোৰ কাম কৰাৰ পিছতো আপুনি মানসিক শান্তি লাভ নকৰিব পাৰে, কাৰণ মানসিক শান্তি বস্তুটোৱে আভ্যন্তৰীণ। বাহ্যিক কাৰকবোৰ যিমানেই নিষ্পত্তি নকৰক কিয়, আভ্যন্তৰীণভাৱে যদি আপোনাক কিবা দুশ্চিন্তা বা আৱেগে খাই মাৰিছে, তেন্তে আপুনি মানসিক শান্তি লাভ কৰিব নোৱাৰে। সেয়েহে নিজৰ ভিতৰখনত ভুমুকি মাৰি চাওক আৰু এনে কি টেনচন আছে যিয়ে আপোনাক দিগদাৰ দি আছে সেয়া ভালদৰে জানি লওক আৰু সেয়া যিমান পাৰে সোনকালে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰক। এই সমস্যা বা দুশ্চিন্তা কি হয় সেয়া আপুনিহে জানিব, আৰু সকলো সমস্যাৰ সমাধানো বেলেগ বেলেগ। সেয়েহে ইয়াক কেনেদৰে নিষ্পত্তি কৰিব সেয়াও আপুনি নিজেই ভাবি উলিয়াব লাগিব। কিন্তু মনত ৰাখিব, এনেধৰণৰ মনৰ অন্তকোণত লুকাই থকা চিন্তা বা আৱেগ নিষ্পত্তি কৰাটো মনৰ শান্তি লাভৰ বাবে খুবেই দৰকাৰী। আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ইয়াৰ দ্বাৰা আপোনাৰ অকণমানো সহায় হ'লে মোৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিম।